নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাছিয়লিলৈ স্বাগতম জনালোঁ। আজি আমি SCERT আসাম D.El.Ed পেট এক্সাম 2024ৰ বাবে মক টেষ্টৰ পাৰ্ট 5টো লৈ আহিছোঁ। আমি আপোনালোকৰ বাবে 100টা মোষ্ট ইম্পৰ্টেণ্ট MCQ বাছি উলিয়াইছোঁ আৰু এই 100টা MCQ আমি পাৰ্ট ৱাইজ দিম। ফাৰ্ষ্ট পাৰ্টটো দি থোৱা আছে, আপোনালোকে যদি চোৱা নাই চাব, এইটো হৈছে ছেকেণ্ড পাৰ্ট। তেতিয়াহ'লে আহকচোন দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ গেছ এমিটেড ফ্ৰম ক্ৰপ ফিল্ডছ ইন এফেক্টিং গ্ল'বেল ৱাৰ্মিং। প্ৰশ্নটোত কৈছে শস্য পথাৰৰ পৰা উদ্ভৱ হোৱা কোনটো গেছে গোলকীয় উষ্ণতাত প্ৰভাৱ পেলাইছে। সোনকালে আনচাৰটো দিবলৈ চেষ্টা কৰিব। উত্তৰটো হৈছে অপশ্যন নম্বৰ ক2, মিথেন গেছে গোলকীয় উষ্ণতাত প্ৰভাৱ পেলাইছে। কুৱেশ্যন নম্বৰ 2টো হৈছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক অলছ' ন'ন এজ কাঞ্চনজংঘা বায়'স্ফিয়াৰ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট। প্ৰশ্নটোত কৈছে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান, যাক কাঞ্চনজংঘা জৈৱমণ্ডল অভয়াৰণ্য বুলিও জনা যায়, কোনখন ৰাজ্যত অৱস্থিত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ2, ছিকিমত অৱস্থিত। কুৱেশ্যন নম্বৰ 3টো হৈছে দ্য কম্বিনেশ্যন অফ ছেভাৰেল ফুড চেইনছ ইজ। প্ৰশ্নটোত কৈছে বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিয়ে হৈছে। শুদ্ধ উত্তৰটো আপোনালোকে জনাওক। উত্তৰটো হৈছে অপশ্যন নম্বৰ ক2, খাদ্যজাল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ৱাইণ্ড স্পীড মেজাৰিং ডিভাইচ। প্ৰশ্নটোত কৈছে বতাহৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম কি। শুদ্ধ উত্তৰটো কোনে কোনে জানে জনাওক। উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, এনিম'মিটাৰ। কুৱেশ্যন নম্বৰ 5টো হৈছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিলেটছ টু দ্য ফাণ্ডামেণ্টেল ডিউটি অফ চিটিজেনছ টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট। প্ৰশ্নটোত কৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ পৰিৱেশ সুৰক্ষাত নাগৰিকৰ মৌলিক কৰ্তব্যৰ লগত জড়িত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ2, 51A। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ ফক ডান্স। প্ৰশ্নটোত কৈছে নিম্নলিখিত কোনটো এবিধ লোকনৃত্য। উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, বিহু এবিধ লোকনৃত্য। কুৱেশ্যন নম্বৰ 7টো হৈছে দ্য বিউটি অফ দ্য তাজমহল হেজ বিন এফেক্টেড। প্ৰশ্নটোত কৈছে তাজমহলৰ সৌন্দৰ্যত প্ৰভাৱ পেলাইছে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে বাৰু। উত্তৰটো হৈছে অপশ্যন নম্বৰ খ2, বায়ু প্ৰদূষণে তাজমহলৰ সৌন্দৰ্যত প্ৰভাৱ পেলাইছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ ফৰেষ্ট ফেষ্টিভেল। নিম্নলিখিত কোনটো বন মহোৎসৱৰ সৈতে জড়িত। উত্তৰটো হৈছে অপশ্যন নম্বৰ খ2, গছ ৰোপণ কৰাটো বন মহোৎসৱৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 9টো হৈছে কজেছ অফ দ্য গ্ৰীণহাউছ এফেক্ট, সেউজগৃহ প্ৰভাৱৰ কাৰণ। তলৰ যিকেইটা অপশ্যন আছে তাৰে এটা সেউজগৃহ প্ৰভাৱৰ কাৰণ। এতিয়া সেই গেছটোৰ নাম কি আপোনালোকে জনাওক। উত্তৰটো হৈছে অপশ্যন নম্বৰ খ2, কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 10টো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু অফ LPG। LPGৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো সঁচা নহয়। উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ2, ই মিথেন নিৰ্গত কৰি আছে। অপশ্যন নম্বৰ ঘ2 শুদ্ধ নহয়। কুৱেশ্যন নম্বৰ 11টো হৈছে এ স্পেচিয়েল ফেষ্টিভেল অফ দ্য গাৰো পিপল ইজ। গাৰোসকলৰ এটা বিশেষ উৎসৱ হ'ল। উত্তৰটো হৈছে অপশ্যন নম্বৰ ক2, ৱাংগালা। কুৱেশ্যন নম্বৰ 12টো হৈছে হু লিড দ্য এজিটেশ্যন এগেইনষ্ট দ্য তেহৰী ডেম অন দ্য ভাগীৰথী ৰিভাৰ। প্ৰশ্নটোত কৈছে ভাগীৰথী নদীত তেহৰী বান্ধৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ নেতৃত্ব কোনে দিছিল। প্ৰশ্নটোত অপশ্যন দিয়া নাই, এনেকৈ কোনোবাই ক'ব পাৰিব নেকি বাৰু। উত্তৰটো হৈছে সুন্দৰলাল বহুগুণা। নেক্সট কুৱেশ্যন নম্বৰ 13টো হৈছে ব্লু ৰিভলিউশ্যন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং। প্ৰশ্নটোত কৈছে ব্লু ৰিভলিউশ্যন নিম্নলিখিত কোনটোৰ সৈতে জড়িত। উত্তৰটো হৈছে অপশ্যন নম্বৰ ক2, ফিছ প্ৰডাকশ্যনৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টু অফ দ্য ফলোয়িং প্লেনেটছ হেভ ন' ছেটেলাইটছ। প্ৰশ্নটোত কৈছে নিম্নলিখিত কোন দুটা গ্ৰহৰ কোনো উপগ্ৰহ নাই।
উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই কুৱেশ্যন নম্বৰ 15 হৈছে ব্লেক সয়েল ইজ সুইটেবল ফৰ কাল্টিভেশ্যন অফ হুইচ অফ দ্য ফলোয়িং প্ৰশ্নটোত কৈছে কলা মাটি নিম্নলিখিত কিহৰ খেতিৰ বাবে সুবিধাজনক শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গটো কটন মানে কপাহৰ বাবে বেছি সুবিধাজনক কুৱেশ্যন নম্বৰ 16 হৈছে What percentage of the country's land area is required to be forested for natural balance? প্ৰশ্নটোত কৈছে প্ৰাকৃতিক ভাৰসাম্যৰ বাবে দেশৰ মাটিকালিৰ কিমান শতাংশত বনাঞ্চল থকা প্ৰয়োজন উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো 33%. Question number 17 হৈছে the destruction of the ozone layer is caused by প্ৰশ্নটোত কৈছে অজন স্তৰ ধ্বংসৰ কাৰণ হ'ল শুদ্ধ উত্তৰটো জনাওক আপোনালোকে উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো ক্লৰফ্লৰ কাৰ্বন হৈছে অজন স্তৰ ক্ষয়ৰ আন এটা সমস্যা বা কাৰণ নেক্সট কুৱেশ্যনটো হৈছে the ozone layer is located in which layer of the atmosphere অজন গেছৰ স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো ষ্টেটছফিয়াৰত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে the biodiversity act in the parliament of india when is it introduced ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন কেতিয়া প্ৰৱৰ্তন কৰা হয় শুদ্ধ উত্তৰটো সোনকালে জনাওক উত্তৰটো হৈছে অপশ্যন নম্বৰ গটো 2002 চনত Question number 22 হৈছে the চিপকো মুভমেণ্ট took place in which state চিপকো আন্দোলন কোন ৰাজ্যত হৈছিল ইজি কুৱেশ্যন এটো সোনকালে ক'বলৈ চেষ্টা কৰক উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো উত্তৰাখণ্ডত হৈছিল চিপকো আন্দোলন আৰু চিপকো আন্দোলনটো হৈছিল গছৰ বাবে Question number 21 হৈছে which vitamin deficiency causes frequent diseases প্ৰশ্নটোত কৈছে কি ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো ভিটামিন B1 ৰ অভাৱত বেৰি ৰোগ হয় নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাদাৰ অফ দ্য গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন সোনকালে প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰক উত্তৰটো হৈছে ডক্টৰ MS স্বামীনাথন Question number 23 হৈছে on which date is National Science Day celebrated in India ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ কটো 28 ফেব্ৰুৱাৰী তাৰিখে বিজ্ঞান দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে on which date is World Water Day celebrated প্ৰশ্নটোত কৈছে বিশ্বৰ জল দিৱস কোন তাৰিখে পালন কৰা হয় সোনকালে উত্তৰটো জনাওক উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো 22 মাৰ্চ তাৰিখে বিশ্বৰ জল দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে on which date is World Forest Day is it observed প্ৰশ্নটোত কৈছে বিশ্ব বন দিৱস World Forest Day কোন তাৰিখে পালন কৰা হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ গটো 21 মাৰ্চত বিশ্বৰ বন দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে when was the Air Pollution and Control Act enacted বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল এই প্ৰশ্নটো মই কৈ নিদিওঁ আপোনালোকলৈ এৰিছোঁ আপোনালোকক ইয়াত তিনিটা অপশ্যন দি দিছোঁ ইয়াতে যিটো শুদ্ধ উত্তৰ হয় আপোনালোকে মোক কমেণ্ট বক্সত জনাব বন্ধু বান্ধৱীসকল আজি ইমানখিনি আছিল SCERT আসাম D.El.Ed পেট এক্সাম 2024ৰ বাবে মক টেষ্টৰ পাৰ্ট 5 আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে বা উপকৃত হ'ম বুলি ভাবে এই ভিডিঅ'টোৰ জৰিয়তে তেতিয়াহ'লে চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ